सिखावनिफ्राय सांग्रां जा धेकियाजुलि ओनसोलाव थांनाय माखासे साननिफ्राय सिखावनि उदखारा बांदों। थांनाय सानथामाव साथाम आइजोनिफ्राय 64,000 रां सिखाव खावनानै हमजाबाय सानै आइजो सिखावा। हमजानाय सानै आइजो सिखावा राङापारा रेल स्टेशनाव अघरी महरै जिउ खुंबोनाय 40 बोसोरनि सान्दिनी देवी आरो 40 बोसोरनि सीमा देवी होनना मिथिहोनायजों लोगोसे हमजानाय सान्दिनी देवीनि लोगोआव 2 बोसोरनि सासे खुदिया दं। हमजानाय सानै आइजो सिखावखौ धेकियाजुलि पुलिसा सेबो होनना मिथिहोयो। गुबुन फारसेथिं राङापारा रेल स्टेशनाव अघरी महरै जिउ खुंबोनाय सानै आइजोफोरा धेकियाजुलि नोगोराव थांनाय गोलाव समनिफ्राय सिखाव खावनाय जाथाय खालामबोदों होनना खावजानाय सुबुंफोरा खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। পইচা চুৰি কৰি লৈ গৈছিলে, কিমান হাজাৰ টকা চুৰি কৰিছিলে? পাঞ্জাব বেংকৰ পৰা পইচা ওলাই পেলাই মানে 48,000 পইচা ওলাই পেলাই মই মানে কিবা টমটম গৈ আছিলোঁ। গৈ পেলাই মানে কিবা হেৰি নহয় ডাঙৰ বস্তু মানে পালোঁ। সেই ডাঙৰ বস্তু মানে পাই মানে দেখিছে যে পইচাটো নাই। তেতিয়া মানে আৰু কাক ক'ম, মোৰ ওচৰতো কোনো নাই ক'বৰ কাৰণে। তেতিয়া এজন চিনাকি ভাইটিক মানে ক'লোঁ, তেতিয়া ইয়ে মানে কিবা উলিয়াই দিলে আৰু। মানে আপুনি ক'ৰ পৰা পইচা উলিয়াইছিলে? পাঞ্জাব নেশ্যনেল বেংকৰ পৰা। আপুনি অকলে আহিছিলে? হয়, মই অকলে আহিছিলোঁ। তাৰপিছত পইচাটো কেনেকৈ পালে? পইচাটো মানে কিবা ল'ৰাটোক মই ক'লোঁ যে, চিনাকি ল'ৰাটোক ক'লোঁ যে, তেতিয়া ই মানে কিবা মতাই আনিলে সেই পইচাটো মতাই আনি পেলাই এই মানুহবিলাকক ধৰিলে। ধৰাৰ পিছত মানে কিবা উলিয়াই দিলে। ৰিক্সাতে আছিল পইচাটো? তলত পেলাই থৈ দিছিলে? তাতে পেলাই থৈ দিছিল। আৰু আধাটো মানে পেলাই থৈ দিছিল আৰু আধাটো হ'লে মানে সিহঁতৰ হাততে আছিলে। হাততে আছে? হয়। আপুনি গোটেইখিনি টকা পালে এতিয়া? নাই পোৱা, এতিয়াও নাই পোৱা। কিমানখিনি পালে এতিয়া? এতিয়া নাই পোৱা। ওচৰত হাতত আছে? থানাতে আছে এতিয়া? থানাতে আছে। এইটো মানে উলিয়াই ল'লে মানে পিছত মানে হেৰি ঘৰৰ কাৰণে উন্নত ঘৰৰ হয়। ঘৰৰ কাৰণে? হয়। এইটো ল'লে মানে কালিৰ পৰা বনাব আৰম্ভ কৰিম আৰু। মই যোৱা সোমবাৰে মই ষ্টেট বেংকৰ পৰা 14,000 টকা উঠাই আনি অলপ বজাৰ কৰিছোঁ। মই চব্জি বজাৰ কৰিছোঁ। কৰিলে মই আহিছোঁ। আহি থানাৰ ওচৰতে যিগৰাকী মাইকী মানুহে চাহৰ দোকান দিয়ে, তেওঁৰ পৰা মই মানে সদায় গাখীৰ লৈ যাওঁ নাতি পোৱালি দুটাৰ কাৰণে। তাৰপিছত মই তাইক আহি ক'লোঁ গাখীৰটো দে বুলি ক'লোঁ। তাই কৈছে ৰ'ব মই বটলত ভৰাওঁ, আপুনি ৰখক বুলি ক'লে। তাৰপিছত মই তাই বটলত গাখীৰ ভৰাই মানে মই বেগটো হেৰি কৰি পেলাই মানি বেগটো ওলাই পেলাই মই পইচাটো তাইক 30 টকা এটা দি দিলোঁ। মই দি পেলাই মই বেগটো আকৌ মানি বেগটো ডাঙৰ বেগটোত ভৰাই মই বেগটো চেইন মাৰি পেলাই মই হেৰি কৰিলোঁ। তাৰপিছত তাই গাখীৰ বটলটো দিওঁতে মই এনেকৈ চাপৰি পেলাই মানে চব্জিৰ বেগটোত গাখীৰ বটলটো এনেকৈ হেৰি কৰোঁতে বেগটো পাছফালে এনেকৈ টানি নি আছে গম পাইছোঁ মই। তেতিয়া মই ভাবিছোঁ মোৰ ধান্দা নাই যে বেগটো ইহঁতে মাৰি দিব বুলি। তাৰপিছত কি কৰিছোঁ, মই কৈছোঁ তহঁতে কি কৰিছোঁ, বেগটো মোক যাব দে বুলি কৈছোঁ, ছাইড দে বুলি কৈছোঁ। তেনেকৈ বুলি কোৱাৰ লগে লগে সিহঁতে তেতিয়া মোক অকণমান ধাক্কা মাৰি দিলে। তাৰপিছত মই হেৰি কৰি পেলাই গুচি গ'লোঁ। মই মানে মোৰ 14,000 আছিলে। ATM দুখন আছিলে, টকা 14,000 আছিলে। তাৰপিছত মইতো টমটমত উঠি মই গাঠাজুলি গুচি গ'লোঁ। মই গাঠাজুলি যেতিয়া নামি পেলাই মই মানে ভাড়া দিব বিচাৰিছোঁ, মই বেগটো খুলি আছিলোঁ। বেগটোৰ চেইন আছে কিন্তু মানি বেগটোৰ ভিতৰত নাই। তাৰপিছত মই আকৌ ৰিটাৰ্ণ মই আহিছোঁ। আহি চাহ দোকানী মানুহজনীক সুধিছোঁ। মই কৈছোঁ বেগটো পৰি গৈছে নেকি মানি বেগটো? কৈছে নাই পৰা। সিহঁতে তেতিয়া কৈছে মাক আৰু পুতেক একেলগে বহি আছে। তেতিয়া কৈছে এই মানুহজনীয়ে আপোনাৰ বেগটো মাৰি দিলে চাগে। এতিয়া মইতো অকলে ক'ত যাম, মই কোনফালে বিচাৰিম। মই তাৰপিছত মই কি কৰিলোঁ, লগে লগে বেংকত গুচি গ'লোঁ। মই বেংকত গৈ পেলাই মই ATM লগে লগে লক কৰি দিছোঁ। লক কৰি তাৰপিছতে হেৰি ক'লে তাৰপিছত থানাতে এজাহাৰ এখন দি থৈ যোৱা। আপোনাৰ পাৰ্চত বহুত বস্তু আছিল নেকি? আছিলে মোৰ মানে ঘৰৰ হেৰি বনাবৰ কাৰণে ৰতৰ হিচাপ বালিচ এনেকৈ শ্লিপ এখন আছিলে। তাৰপিছত আৰু কিবা কিবি মানে খুচুৰা পুচুৰা আছিলে অলপমান। এনেকৈ কিবা কিবি শ্লিপটো সোমাই থাকে আৰু ভিতৰতো এনেকৈ মানে আছিলে আৰু মানে। এতিয়া পইচাখিনিতো আপুনি পোৱা নাই? পইচাখিনি এতিয়ালৈকে পোৱা নাই। থানা এজাহাৰ দিছোঁ। ছাৰে আজি মোক ফোন কৰিলে। মহিলাক দুগৰাকীক ধৰিছে এতিয়া? ধৰিছে এতিয়া। মই মোক কৈছে এই দুগৰাকী নেকি আপুনি চাই আহক। মই কৈছোঁ এই দুগৰাকী হয়। মই কেঁচুৱা যিজনীয়ে লৈ আছে তাইক মই পূৰা মানে মই চিনি পাইছোঁ তাইক। আৰু এই মানুহজনীয়ে কলা শাৰী এখন পিন্ধি আহিছিলে। আজিকালি এনেকুৱা পিন্ধিছে আৰু কিন্তু কলা শাৰী এখন পিন্ধি আহিছিলে তাইক এনেকুৱা মানে। অটো চলা তাৰপিছত বাইদেউজনী ৰখি আছে, কিবা বিচাৰি আছে। মই বাইদেউ কিবা হৈছে নেকি? আজি মোৰ পইচা হেৰাই গ'ল। পিছত মই কৈছোঁ কোনটো টমটমত আহিছে মই চাইছোঁ, দুজন মানুহ নামিছে আৰু দুজন বহি আছে। পিছত লগে লগে মই কৈছোঁ বাইদেউ পইচা হেৰাইছে, টমটমত হেৰাইছে। তো টমটমলৈ মই ফোন কৰিলোঁ, টমটমত ৰখাই দিলে। আমাৰ গাঁৱৰ টমটম হয়। ৰখাওঁতে মানে আমি ডাঙৰ বস্তু 4-5টা ল'ৰা গৈছোঁ। গৈ পেলাই ঘেৰাও কৰি পেলাই সুধিছোঁ। পিছত কৈ নাই আনা বোলে পইচা। আনা নাই পইচা। পিছত আমি টমটমৰ তলত 20,000 পাইছোঁ। 20,000 পোৱাৰ পিছত আপোনাৰ ডাঙৰ বস্তু আনিলোঁ ইয়াৰ ষ্টেণ্ডত, অটো ষ্টেণ্ডত ৰখালোঁ। মানুহ বহুত ৰাইজে আছিলে। ঘেৰাও কৰোঁতে পিছত আৰু 28,000 টকা বেগৰ পৰা ওলাই দিলোঁ।
এই মহিলাগৰাকী এই মহিলাগৰাকী সিহঁতৰ বহুত ডাঙৰ গেং আছে গেং আছে নেকি কেইজনী মহিলা আছিলে তাতে সিহঁতৰ দুজন আছিলে দুজনক ধৰিলোঁ আৰু সিহঁতৰ গেং আছে ক'ত ঘৰ বুলি কৈছে ৰাঙাপাৰা বুলি কৈছে ষ্টেচনত থাকে বুলি ৰাঙাপাৰা ৰেল ষ্টেচন হয় পিছত তেওঁলোকক কোনে আনিলে তাৰ পৰা আৰক্ষী আনিলে তাৰ পৰা আৰক্ষীক মই ফোন কৰিছোঁ আমি পিছত আৰক্ষী গৈ পেলাই তাৰ পৰা আনিলে এতিয়া এই 3 দিন কণ্টিনিউ এনেধৰণৰ পইচা চুৰি হৈ আছে আপোনাৰ বেছি দিন হ'ব 20 দিনমান হৈ যাব এনেকুৱা আজি সোমবাৰে এইটো বাইদেউজনী চুৰ কৰিলে পিছত আৰু কালি মংগলবাৰে এইটো বাইদেউ চুৰ কৰিলে আজি বাইদেউ আৰু দুজনমান আছিল ইয়াত গুচি গ'ল ইয়াতে ডাঙৰ গেং জড়িত হৈ আছে ডাঙৰ গেং জড়িত হৈ আছে ভালকে তদন্ত ল'ব লাগে আমাৰ